নমস্কাৰ, মই প্ৰদীপ বৰুৱা। আপোনালোকে চাই আছে 7 নিউজ। ডিমৰীয়াৰ বৰাহুদ ষ্টেচন নিচেই কাষত যি ৰেল ষ্টেচনৰ অতি কাষত বনৰীয়া হাতী ৰেলৰ খুন্দাত তিতাতে মৃত্যু হোৱা দেখা গৈছে। এই সম্পূৰ্ণ দৃশ্য মই মোৰ কেমেৰা পাৰ্চন বজেন ডেকাক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যি আমি দেখুৱাই আছে কেমেৰা পাৰ্চন বজেন ডেকাই, যি বনৰীয়া হাতী, এই বনৰীয়া হাতী ৰেলৰ খুন্দাত তিতাতে মৃত্যু হৈছে। দুটাকৈ হাতী। এই বনৰীয়া হাতী প্ৰতিদিনে পাহাৰৰ পৰা খাদ্যৰ সমেদত প্ৰতিদিনে দেখা পোৱা যায়। আৰু এই বনৰীয়া হাতীসমূহ খাদ্য সম্ভাৰত অহাত এই ষ্টেচন যি ৰেল এই ৰেলত পাৰ হ'ব খোজোঁতে দুটা হাতী ৰেলৰ খুন্দাত মৃত্যু হয়। এই সমগ্ৰ দৃশ্য আমাৰ কেমেৰাত বন্দী কৰিছে। দাদা এই যে দুটাকৈ হাতী ইয়াতে মৃত্যু হৈছে, এইটো কেনেকুৱা কি হৈছে আপোনালোকে অলপ ক'ব। হাতী দুটাতো জংঘলৰ পৰা ওলাই আহিছিল এতিয়া ধান খোৱাৰ কাৰণে। ৰাতি 10:30 বজাত তাৰমানে আপৰ যোৱা এখন ট্ৰেইনৰ খুন্দাত দুটা হাতী মৰিছিল। কেইটামান বজাত মৰিছিল? 10টা বজাত। কি ট্ৰেইনৰ মানে? এইটো ৰাজধানী ট্ৰেইনে। আপত যাওঁ। দুটা আছিল। এবারে যাবে লামি যা এবারে লামি যা हम लोग टीम बुलाया है। कब आएगा? डिले होगा। हाँ, डॉक्टर आना पड़ेगा। डॉक्टर आएगा, आप लोग का कोई आया था ना रात को। ব্লকৰ অন্তৰ্গত ধূপগুৰি গাঁও পঞ্চায়তৰ খুব বহুত দিনৰ পৰা বহু বছৰ ধৰি হাতীৰ ইয়াতে উপদ্ৰৱ চলি আছে। কৃষি প্ৰধান ৰাইজৰ মাজত সময়ে শংকা সৃষ্টি কৰি আহিছিলে আৰু খুব দুখৰ বিষয় আজি যোৱাটো নিশা পাহাৰৰ পৰা নামি আহি নেশ্যনেল হাইৱে ক্ৰছ কৰি আজি
আমাৰ ইয়াতে ৰেলৰ খুন্দাত প্ৰায় 10 বজাৰ পিছত ৰাতি এজনী ময়াকী হাতী আৰু এটা মতা হাতী উজনিমনীয়া ৰাজধানী এক্সপ্ৰেছে তেওঁলোকক খুন্দিয়াই নিহত কৰিছে। আমি খুবেই মৰ্মাহত হৈছোঁ এই বিষয়ে। আৰু আমাৰ এই সৰ্বসাধাৰণ ৰাইজখিনি খেতিপথাৰ অঞ্চলত হাতীৰ খুবেই উপদ্ৰৱ হোৱা হেতুকে ৰাইজে খুব ধুনীয়াকৈ তেওঁলোকক পাহাৰলৈ পঠিয়াই দিয়ে খেদি মেলি। কিন্তু তথাপিও তেওঁলোক খাদ্য সন্ধানত আমাৰ ইয়াতে আহি পায়। আমি বন বিষয়াসকলক মানে খুব যোগাযোগ কৰোঁ, যিহেতুকে মই জনপ্ৰতিনিধি জিলা পৰিষদৰ সদস্য হিচাপে তেওঁলোকৰ লগত যোগাযোগ কৰি আমাৰ ৰাইজক সকাহ দিয়াৰ কাৰণে প্ৰায় যোগাযোগ কৰি থাকোঁ, কিন্তু তেওঁলোকৰ পৰা আমি কোনো সুফল নাপাওঁ। তেওঁলোকে হাতী আহিলে খেদিব লাগে এনেকুৱা ধৰণৰ মন্তব্য আমাক ৰেঞ্জাৰৰ পৰা দিয়া হয়। ৰেঞ্জাৰ আমাৰ দিলীপ দাস জীয়াৰে, ৰেঞ্জাৰৰ লগত মই যোগাযোগ কৰিছিলোঁ। তেওঁলোকে হাতী আহিলে কি কৰিব, খেদিবই লাগিব তেনেকুৱা ধৰণৰ যুক্তি এটা কৈ তেওঁৰ দায়িত্ব সামৰে। গতিকে আমি এই ক্ষেত্ৰত বন বিভাগক সম্পূৰ্ণ জগৰীয়া কৰিম আৰু তেওঁলোকৰ কোনো ইয়াতে ব্যৱস্থা নোলোৱাৰ কাৰণে আজি এই দুটা হাতী নিষ্পাপ হাতী দুটা মৃত্যুমুখত হ'ব পৰা বুলি মই প্ৰকাশ কৰিছোঁ। তেওঁলোকে অকল নেশ্যনেল হাইৱে বালি আৰু শিলগুটিখিনি ট্ৰাকসমূহ তেওঁলোকে চেক কৰি থকাৰ বাহিৰে অন্য আমি ৰাইজে প্ৰত্যক্ষ নকৰে বুলি আমাকো জনাই, আমিও দেখি আহিছোঁ। গতিকে এই বিষয়ত মই বন বিভাগক সম্পূৰ্ণ জগৰীয়া কৰিছোঁ বুলি আজি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। মই ধন্যবাদ।